Christmas, Ruby. কি কৰিছ তই? আমাৰ ঘৰলৈ আহিবি আকৌ আজি। Merry Christmas, Nita. যাম কিয় নাযাম আকৌ? আমাৰ মায়েতোক মাতিছে আমাৰ ঘৰলৈ। তইও আহিবি আকৌ। আহিবি হ'ব দে। মই এতিয়া তহঁতৰ ঘৰত যাবৰ কাৰণে ৰেডি হওঁ। আজি আমি ফুৰিব যাম হা। আৰু আমাৰ গডক প্ৰে কৰিবও আছে নহয়। হ'ব দে বাই। অ'কে বাই। তই জলদি ৰেডি হৈ পেলাই ময়ো ৰেডি হ'ম আৰু। বাই এতিয়া নহ'লে লেট হৈ যাব। নিতা, নিতা, ক'ত আছ তই? মই আহিলোঁ। আছোঁ, ঠিক আছে হ'ব এতিয়া আমি যাওঁ ফুৰিবৰ কাৰণে। বৈ আমাৰ ঘৰৰ ডেক'ৰেশ্যনটো চাই যাবি আকৌ। মই ইমান ধুনীয়াকৈ এইবাৰ ডেক'ৰেশ্যন কৰিছোঁ খ্ৰীষ্টমাছত। বিকজ মই ইনষ্টাগ্ৰামত পষ্ট কৰিব লাগিব যে। তোৰ আৰু সেইটোৱে কাম। বৈ জলদি চাই পেলাই যাম আৰু। আহি পেলাই কিবা কিবি খাম হা, এতিয়া খাবলৈ টাইম নাই আৰু। ঠিক আছে আহি পেলাই কিবা কিবি খাম, জলদি চাই ল'বি বৈ। আৰু ফটো কেইখনমানো ক্লিক কৰিব এতিয়া লাগিব দেই তোৰ লগত। অ'কে পটাপট ক্লিক কৰি লওঁগৈ বৈ। ৱাও নিতা ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছ। কেনেকুৱা লাগিছে? So beautiful, so elegant, just looking like a wow. Just looking like a wow, Nita, wow. Thanks a lot, Ruby. বৈ জলদি ফটো কেইখনমান ক্লিক কৰিলো। ইমান মজা লাগিছে নহয় ডেক'ৰেশ্যনটো। মই ইনষ্টাত পষ্ট কৰিব লাগিব। অলপ আগতে মোক কি কৰিছিলি? মোৰ সেইটোৱে কাম। আৰু এতিয়া নিজে বলিয়া হৈ গৈছে ফটো মাৰিবলৈ। বল জলদি ফটো মাৰি ল, নহ'লে দেৰিয়ে হৈ যাব। হ'ব দে বৈ। এটা পষ্ট দে। ফাৰ্ষ্ট আমি পে কৰি আহোঁ বৈ, তাৰপিছত যাম স্ন'লেণ্ডলৈ। ঠিক আছে বৈ। এতিয়া যাওঁ বৈ। বৈ। লাকিহঁতো আহিছে বোলে। ইহঁতে পে কৰি মেলি গ'ল, বাহিৰত ফটো ক্লিক কৰি আছে। আমিও চাওঁ বৈ, আমাৰ লগতে সিহঁতে স্ন'লেণ্ডলৈ যাব। ভালেই হ'ব তেতিয়া যাওঁ বৈ। আকৌ কি চাই আছোনো তাত? আহিছো নহয়, ৰচোন অকণমান। মইতো ৰৈয়ে আছো, জলদি। কৈছো লাকিহঁত অহা নাই নেকি ইমান দেৰি মানে? সিহঁতে বাহিৰতে ফটো ক্লিক কৰি আছো বুলি ক'লে। এতিয়া আকৌ বিচাৰিছো, এতিয়া নাই। আকৌ ফোন কৰিছো, গৈ আছো বুলি কৈছে। ক'ত আছে সেইটোও নকয়। হয় দেই, কিনো কৰি থাকে ইহঁতে মানে। ঐ নিতা, আহিছো আমি। কি কৰি আছিলি মানে? ক'ত আছিলি? আৰু ৰাহুল কথা? সি আহিছে সি ব্লগ বনাই আহি আছে আকৌ। তাৰ কথা জানইচোন আৰু তহঁতি। জলদি আহিব কোৱা। আমি ইয়াত ৰখি থাকিব নোৱাৰো নহয়, অথনিৰ পৰা ৰখিয়ে আছো। পালেহিও, সেইটো আহি আছে কেমেৰা ধৰি। সেইডোখৰ ব্লগ কৰি আহিলি, আকৌ এইডোখৰত যে ৰখাই দিলি, কি হ'ল? অলপ আগৰ পৰা কৰিমগৈ এইকণ কৰিলো নহয়। বল যে যাওঁ আমি। ফটো কেইখনমান ক্লিক কৰোৱা। আমি ৰেডি হৈ আছো। স্মাইল কৰিবি হা ছবি। আগতে ফোনটোতো উলিয়াই ল কমচে কম। আগৰ পৰাই কৈ আছ নে তই? ফোনটো এনেও উলিয়ালে তই চবেই স্মাইল কৰিবই ফটো মাৰিলে হা। গৰু চালা। হ'ব দে, ফটোখন মই নামাৰো, তহঁতে মাৰ হা। মাৰিছো দে, একো নাজানো মানে তহঁতে আৰু দেই। কি কাৰ মুড পোষ্ট দিছে এখন বাৰু তই? That is my style. ফটো মাৰিব লাগে, ফটো মাৰ, বুজিলি? লাকি তোৰ মুখখন জোখতকে অলপ বেছি চলে নেকি? বাদ দে, ফটো মাৰ। হ'ল আৰু কিমান ফটো মাৰ, হ'ব দে। যাওঁ বৈ এতিয়া আমি ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁগে। আজি ৰেষ্টুৰেণ্টত কিবা স্পেচিয়েল আহিছে নেকি খ্ৰীষ্টমাছ বুলি। আজি ৰেষ্টুৰেণ্টত বহুত মানুহ ন? আজি খ্ৰীষ্টমাছ ডে আহিছে আৰু চব নতুন ডিছ আহিছে নহয়। আমিও যাওঁ বৈ, জলদি খাই লওঁগে আৰু। বৈ। তহঁতে কি খাবি ক, মই অৰ্ডাৰটো দি থৈ আহোঁগে। মই নিউ ডিছ কি আহিছে জানো, মেনুখন আনগে যা, তাৰপিছতে আমি চাই ল'ম আৰু চবেই। আনোগে ৰ। নিউ ডিছ কেকহে আহিছে, বাকী চব একে আছে। ক আৰু এতিয়া কি খাবি, মেনুখন আনিলো আৰু। মই চিকেন ৰ'লকে খাম আৰু তহঁতে কি খাবি ক? মই লেগ পিচ এটা খাম আৰু ম'ম' খাম। মই চাওমিন খাম আৰু লেগ পিচ এটা খাম। আৰু কেক এটাও অৰ্ডাৰ দি দিম ন? আৰু ময়ো সেই নিতাই যিটোকে খাই সেইটোৱে অৰ্ডাৰ দিম বাৰু মোৰ কাৰণে। কেক এটা অৰ্ডাৰ দি থৈ আহিম মানে। অ'কে ঠিক আছে। অ'কে মই অৰ্ডাৰটো দি থৈ আহোঁ ৰ। যা। আজি খানাটো খাই ভাল লাগিলে ন? বহুত টেষ্টি আছে খানাটো। মোৰ আকৌ কেকটো খাই আটাইতকৈ বেছি ভাল লাগিলে দেই। খানাটো টেষ্টি আছিলে, কিন্তু কেকটো একদম বহুত বেছি টেষ্টি আছিলে। আৰু ওপৰত যে চান্দাটো আছিলে, চান্দাটো খাবলৈ বহুত টেষ্টি আছিলে। মোৰ খানাটোও টেষ্টি লাগিলে, কেকটোও টেষ্টি লাগিলে পাই। হ'ব দে, এতিয়া যাওঁ বৈ। বৈ যাওঁ। গাইজ, আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু দেই। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ চেনেল এণ্ড বাই। আকৌ লগ পাই আছো নতুন ভিডিঅ'ৰ সৈতে।
Bye bye, guys.